গাইছ এইটো চব পাজিৰ আমাৰ ছাৰৰ পাজিৰটো পাৰ্টছবোৰ পোৱা নাই সেইকাৰণে ইপিনে ঘূৰি আছে এতিয়া এইটো মই লগাম তাতে লগাই দিম পিছত আমি তাতে গ্লাছ পুলিচটো কৰি আছোঁ দেখুৱাই আছোঁ এইটো কি আছে চেল্টছটো এতিয়া নতুন গাড়ী বুলি কৈ আছে পুৰা লেতেৰা কৰি থৈছে চব ইমান লেতেৰা हेलो नमस्कार वेलकम बैक टू माय चैनल एक नतुन भिडिओ आई आज ये रातिपुवा इतना आम कमप्लीट कर दिल इमान लेटेरा आसिल बहाई थोड़ा गाड़ी आसिल माने 6 माह 7 माह बहाई थैसिल बोले पूरा आम डिटेलिंग कर दिल चाওক इमान चुमुकी गल इतना बहुत क्या आसिल इबुर किबा कय तो फंकास लागिছিলে माने गट्टाई सीटबुर पूरा क्लीन कर दिल आज दिन तो इटुले आरम्भ हल आमार इतना बाजे 9टा এতিয়া ৰাতিপুৱা 9টা বাজে আমি এটা আৰম্ভ কৰি দিলে গাড়ীটো ফিনিশ হৈ গ'ল এতিয়া চাওঁ কি হয় দেখুৱাইছোঁ আপোনালোকক আজিৰ দিনটো কেনেকৈ পাৰ হয় আপোনালোকক দেখুৱাম মই আপোনালোকে চাই থাকিব প্লিজ ভিডিঅ'বোৰ চাই যদি ভাল লাগে লাইক কৰি দিব প্লিজ অলপ ছাবস্ক্ৰাইব কৰি দিব অলপ আগবাঢ়ি যোৱাত অলপ সহায় কৰি দিব দেই অসমৰে ল'ৰা আমি কাম কৰা ল'ৰা বাহিৰত অলপমান এনেকৈ ট্ৰাই কৰি আছোঁ আপোনালোকে অলপমান ছাপোৰ্ট কৰি দিব আপোনালোকৰ ছাপোৰ্টতে অলপমান আগবাঢ়ি যোৱাত সহায় হ'ব মোৰ আপোনালোকে এনেকৈ ছাপোৰ্ট কৰি দিব আজিৰ দিনটো কেনেকৈ পাৰ হয় দেখুৱাইছোঁ আপোনালোকে চাই থাকিব গাইছ ৰাতিপুৱাৰ পৰা এটা গাড়ী ৱাছ কৰি আৰু এটা আহি গ'ল ছেকেণ্ড গাড়ী সেইটো হ'ল টাটা ক্ৰেটা টাটা ক্ৰেটাটো হণ্ডাই ক্ৰেটা এইটো আমি এতিয়া ৱাছ কৰি মই আজিৰ দিনটো বহুত গৰম আজিৰ দিনটো কি হয় আপোনালোকক দেখাবলৈ চেষ্টা কৰিম এইটো আমাৰ চেচি ঝাৰু দি আছে তাতে ঝাৰু মাৰি আছে মোমাইক দিলোঁ ফৰ্ম মাৰি আছে মোমাই এইটো মই এতিয়া ৱাছ কৰিম আজিৰ দিনটো কেনেকৈ পাৰ হয় দেখুৱাইছোঁ আপোনালোকক বহুত গৰম দিয়ে আজি কেৰেলাত চাওক বহুত গৰম ৰ'দ বেছি দিছে আমাৰ অসমত ঠাণ্ডা এতিয়া ইয়াতে বহুত গৰম হৈ আছে হা হাৱা চাবোন এইটো মোৰ কাম এইটো মোমাই মাৰিব চাবোন এতিয়া এইটো আমি ৱাছ কৰিম আপোনালোকক দেখুৱাইছোঁ যে দিনটো কেনেকৈ পাৰ হয় মাৰ না ভৰেক পানী ভৰাও নহ'লে দিনটো কেনেকৈ পাৰ হয় দেখুৱাইছোঁ আপোনালোকক মানে ফৰ্ম ভৰোৱা নাই যে আগতে ফৰ্মটো ভৰাব লাগিব তাৰপিছত দেখুৱাইছোঁ আপোনালোকক আজি দিনটো কি হয় দিনটো বহুত গৰম আজি চাওঁ গাড়ী পাতল যেন লাগি আছে আজি ৰাতিপুৱাৰ পৰা ইমান নাই দেখুৱাইছোঁ আপোনালোকক চাই থাকিব ৰাতিপুৱাৰ পৰা কাম কৰি এতিয়া চিটি কৰিলোঁ এতিয়া আমি ভিতৰত কৰিব লাগে এতিয়া তাৰ এক্সটেৰিয়াৰটো হৈ গ'ল আণ্ডাৰ বডি ৱাছ গোটেই হৈ গ'ল এতিয়া তাতে লৈ আমি ইণ্টেৰিয়াৰটো কৰিম তো এটিএছ হয় চাওক ভিতৰত কেনেকৈ হৈ আছে বেছি লেতেৰা হৈ আছে কিন্তু এইবোৰ বাকমবোৰ কৰিব লাগে ইমান লেতেৰা হোৱা নাই ভিতৰত তথাপিও ইয়াতে আহি থাকে মানে কাষ্টমাৰটো সেইকাৰণে লেতেৰা বেছি হোৱা নাই মানে মাহত দুবাৰমান আহি যায় কাষ্টমাৰটো তো লৈ গৈ আছে এটিএছ হয় এতিয়া লৈ গৈ আছোঁ কিবা তাতে ইণ্টেৰিয়াৰবোৰ ক্লিন কৰিবলৈ এইটো কিবাটো বেলেগ দিয়ে আগৰ মডেলটো এনেকৈ টানিব লাগে ক'ত গ'ল নাই हो गया বেক গিয়াৰ লাগি গ'ল তাৰপিছত তাতে লৈ যাম তাৰপিছত ইণ্টেৰিয়াৰবোৰ তাতে ক্লিন কৰিম আজি গাড়ী কিমান গ'ল তিনিটামান ৱাছ কৰিলোঁ ইয়াৰ লগত 4টা হ'ব চাওঁ দিনটো কেনেকৈ পাৰ হয় দেখুৱাই আছোঁ আপোনালোকক দিনটো কেনেকৈ পাৰ হয় বহুত গৰম দেই কেৰেলাত আমাৰ অসমত ঠাণ্ডা ইয়াতে গৰম ইমান গৰম থাকিব পৰা নাই ঘামি চামি গৈছোঁ পূৰা এইটো এতিয়া আমি কামটো কৰি লওঁ এইটো বাকমটো কৰিব লাগে প্ৰথমে মই বাকমটো কৰিম এইটো লেতেৰা আছে চাওঁ আপোনালোকক দেখুৱাই আছোঁ পিছত টলটেং গাইজ হৈ গ'ল এতিয়া গাড়ীটো কমপ্লিট হৈ গ'ল চাওক চুমুকি গ'ল পূৰা চিকচিকীয়া পেপাৰ দিলোঁ গাড়ীৰ মাত নাই মানে চিটবোৰ চাওক কেনেকৈ চুমুকি গ'ল তো হৈ গ'ল এতিয়া কমপ্লিট এতিয়া তাতে বাহিৰত লগাই দিম গাড়ীটো চেণ্ডেলটো কাঢ়িম মানে গাড়ীটো ধুলোঁ আৰু লেতেৰাকৈ থ'লে ভাল নালাগে মানে এতিয়া লগাই দিম তাতে গাড়ীটো এইটো চাওক এই গৈছে এইটো চাওক এইটো মই এতিয়া তাতে লগাই দিম গাড়ীটো হেণ্ড ব্ৰেক কথাই চাবিটো আনিবই পাহৰিছোঁ আহিছে গাড়ীটো কাষ্টমাৰ আহি গ'ল
এইটো চাকৰি কাষ্টমাৰ আহি গ'ল তাতে এইটো গাড়ীটো হৈ গ'ল এতিয়া চমকি গ'ল এতিয়া কাষ্টমাৰ আহি লৈ যাব এতিয়া কাষ্টমাৰটো গ'ল সেইটো অকল 500 টকা এইটো দিলে আজি গৰম দেই গৰমৰ সহ্য নোহোৱা হৈ আছে মোৰ ইমান গৰম এইটো কাষ্টমাৰটো যাব এতিয়া এইটো আমাৰ অফিচটো আজি মালিকো নাই মেনেজাৰো নাই চলাব লগা হৈ আছে মই বেছিভাগ গুগল পে' দিয়ে কাষ্টমাৰটো এতিয়া চাওক অকল 500 ইয়াতে আছে অকল এইটোৱে আছে পইচা মেক্সিমামে গুগল পে' দিয়ে এইটো ফেনটো কাষ্টমাৰে অন কৰি থৈ গ'ল পূৰা ফাট চলি আছে অফ কৰি দিলোঁ ফেন সেইটো চাওক এতিয়া আমাৰ কোম্পানী নাজাৰা বহুত গৰম চাওঁ দিনটো কেনেকৈ পাৰ হয় আজি যোৱাকালি বহুত গাড়ী আহিছিলে মানে হেডলাইট পুলিচ বডি পুলিচ কিছুমান আহিছিল কিন্তু টাইম পোৱা নাই ভিডিঅ' বনাবলৈ ব্লগ বনাবলৈ আজি অলপ গাড়ী কম হৈ আছে সেইকাৰণে এনেই ব্লগ বনাই আছোঁ গাড়ী কণ্টিনিউ হৈ থাকিলে মানে ব্লগ বনাবলৈ টাইম নাপাওঁৱে গুচি গ'ল ইডি পিছত ৰাস্তা এইটো আমাৰ কোম্পানী চাওঁ দেখুৱাইছোঁ আপোনালোকক কি হয় গাইছ এতিয়া ভাত চাত খাই ৰেডি হ'লোঁ এইটো চাওক ইনোভা ক্ৰিষ্টা এইটো গ্লাছ পুলিচ কৰিব লাগে মই এইটো গ্লাছ পুলিচ কৰিম এইটো কিয়া চেণ্ট্ৰ নে কি কয় এইটো কোনটো মডেল নাজানো ৰ মানে ইমান চেম মডেল হৈ থাকে কোনটো মডেল এটা চেল্টছ এইটো চেল্টছ হয় কিয়া চেল্টছ এইটো নতুন গাড়ী বুলি কৈ আছে স্ক্ৰেচ কৈ আছে বোলে কাষ্টমাৰ চাওঁ মানে কেমেৰা কৰি ল'লোঁ আগতে ক'ৰবাত যদি স্ক্ৰেচ থাকে মানে দেখুৱাই দিব লাগিব পিছত বিৰাট হাৰামি কাষ্টমাৰ থাকে ইয়াতে এইটো চাওক ইয়াতে আছে এইটো ক'ত আছে এইটো নহয় মানে কাম কৰাৰ আগত চেক কৰিব লাগে মানে ৱাশ্বিং কৰাৰ পিছত বহুত ক্লিন হৈ যায় না বহুত সৰু স্ক্ৰেচ থাকিলে মানে দিগদাৰ দিয়ে আমাক তহঁতে কৰিছা কি কৰিছা বুলি কিন্তু আগতে কৰিছ বহুত এইটো হ'ল কিয় চেল্টছটো এইটো মই তাতে লগাই দিম তাৰপিছত মই তাতে গ্লাছ পলিচ কৰিম অলপমান দেখাবলৈ চেষ্টা কৰিম আপোনালোকক এইটো মই এতিয়া লগাই আছোঁ এতিয়া এইটো মই লগাম তাতে লগাই দিম পিছত মই তাতে গ্লাছ পুলিচটো কৰি আছোঁ দেখুৱাই আছোঁ এইটো কি আছে চেল্টছটো এতিয়া নতুন গাড়ী বুলি কৈ আছে পূৰা লেতেৰা কৰি থৈছে চাওক ইমান লেতেৰা ছানৰুফ নাই নেকি এইটো কি চেল্টছ এইটো ছানৰুফ নাই এইটো মডেলটো মই চোৱাই নাই আজি চালোঁ এইবোৰ চাওক তাতে লগালোঁ এইটো টয়টা কোনটো এইটো গ্লাছ পুলিচটো গোটেই নহয় অনলি ফ্ৰণ্ট ছাইডটো বুলি কৈ আছে এইটো মডেলটো কোনটো ইনোভা ক্ৰিষ্টাই হয় এইটো ক্ৰিষ্টা গ্লাছটো দেখুৱাই আছোঁ আপোনালোকক এইটো চাওক ৱাটাৰ মাৰ্ক হৈ আছে মানে গ্লাছবোৰ পূৰা ইমান ৱাটাৰ মাৰ্কটো ইমান নাই হালকা আছে মানে এইটো পুলিচ কৰিব লাগে গ্লাছটো মই দেখুৱাই আছোঁ আপোনালোকক এইটো গ্লাছ পুলিচটো কৰি ফিনিছ অলপ লেতেৰা হৈছে চাওক ৱাটাৰ মাৰ্ক আছে স্পট আছে বহুত ডট সেইকাৰণে কিবা কৰি আছে দেখুৱাই আছোঁ আপোনালোকক এইটো কৰাৰ পিছত গাইছ এতিয়া কাম কৰি ভাগৰি গৈছে চাওক কিবাটো গ'ল গ্লাছ পুলিচ এইটো গ্লাছ পুলিচ হ'ল বডি ৱাছো হ'ল আৰু এটা কি চেল্টছ কি আছিল কি আছিল নাজানো কিয়া চেল্টছে আছিল চাগে কিয়া চেল্টছ এইটো হৈ গ'ল ইয়াতে আমি আছোঁ আমাৰ বিল্লি কেনেকৈ আছে চাওক ঐ সোমাইছোঁ তই এই আমাৰ বিল্লি গাড়ীত আহিছিল বিচাৰা এতিয়া ডাঙৰ হ'ল ইমান মৰম লগা হৈ আছে এতিয়া তই আমাৰ বিল্লিটো নামা ডাঙৰ হৈছিস না হ্যাঁ সেইটোলে মনটা এই মানুহগুলো কেইটা প্লিজ লাইক সাবস্ক্রাইব করে দিব কো দে প্লিজ লাইক সাবস্ক্রাইব করে দিব আমার চাইনে করে দিব আমারটু বলেগা আমারটু মাম খাবার লাইক সাবস্ক্রাইব করে পয়সা দে তো স্টার পঠাই স্টার পঠাই স্টার আমার মেয়ে লাগা এ মোর মামু ইয়াতে বহি খাই আছে ধোঁৱা পেপাৰ মিল ওলাই আছে ইয়াতে মই ঘাপাৰ মিল কৰি আছোঁ ইয়াত এই তাতে চাওক কেনেকৈ কি কয় ৰবাৰ
গছবোৰ কেনেকৈ মেচিন দি কিবা কৰি আছে চাওক এই তাতে দেখি আছেনে নাই দেখি আছে এইটো চাওক মেচিন দি বোনবোৰ কাটি আছে এইবোৰ কাটিলে চাওক এইবোৰ গোটেই কাটিছে সিদিনা আৰু কাটি আছে এতিয়া পুৰা এইবোৰ পুৰা কাটি আছে এতিয়া চাওক ৰবাৰ গছ কেৰেলাৰ ৰবাৰ গছ চাওক কেনেকৈ ইমান ঘনকৈ ৰুইছে আমাৰ তাতে ইমান মাফকৈ ৰুই ইয়াতে ৰবাৰ গছ তাতে আছে কিবা কিবা অকাটি গছবোৰ চেগুন গছ এনেকৈ লগাই দিছে তাতে বনটো কিবা কৰি আছে ইয়াতে মই চাওঁ গাইছ এইটো চাওক পাজিৰ আমাৰ ছাৰৰ পাজিৰটো পাৰ্টছবোৰ পোৱা নাই সেইকাৰণে ইপিনে কৰি আছে পাৰ্টছটোৰ কাৰণে ইপিনে কৰি আছে এক বছৰৰ পৰা ইপিনে কৰি আছে নাহি পোৱা হয় আজি পাবা হাই এইটো চাওক পাজিৰ নতুন এইটো বনাবলৈ কাই অলপ আগতে আহিছোঁ মই গম পাইছোঁ এটা এইটো চাওক পাজিৰ ছাৰৰ পাজিৰ হেল্ল' গাইজ গুড ইভিনিং তাতে এটা গাড়ী গুচি গ'ল ফ্ৰংক এইটো আছে i10টো এতিয়া সন্ধিয়া হৈ গ'ল কাম কৰি ভাগৰি গৈছোঁ এতিয়া সন্ধিয়া হ'ল আমাৰ ছুটি হ'বই আৰু 1 ঘণ্টামান আছে ফ্ৰংকছ নেকি চুজুকিৰ এইটো গ'ল এইটো i20 সেইটো আছে দুটা সেইটো গুচি গ'ল এইটো আছে এইটো কাষ্টমাৰ থৈ কিনে গুচি গ'ল এতিয়া চাওঁ আৰু কি হয় দেখুৱাই আছোঁ আপোনালোকক গোটেই দিনটোৱে কাম হৈ থাকে সেইকাৰণে যে আমাৰ চেহেৰাবোৰো বহুত নষ্ট হৈ থাকে দেই পানীৰ কাম লেতেৰা কাম হয় ন সেইকাৰণে অ'কে ভিডিঅ'টো চাই যদি ভাল লাগে দেই লাইক শ্বেয়াৰ কৰি দিব আৰু চাওঁ কি হয় আজি গোটেই দিনটোৱে কাম আছিল এতিয়া সন্ধিয়া হ'ল আৰু সন্ধিয়াৰ টাইমত কি হয় দেখুৱাই আছোঁ আপোনালোকক গৈ আছোঁ দোকানত ছুটি কৰি গৈ আছোঁ এতিয়া নামাৰ তলত আমাৰ চাউল নাই সেইকাৰণে গৈ আছোঁ আমি তলত ভিউ চাওক এতিয়া ৰাতিৰ ভিউ এতিয়া ৰাতিৰ ভিউ চাওক সেইটো টাৰ্ণিং পইণ্টটো পালোঁ আমি তিনিজনে গৈ আছোঁ চাউল নাই মানে চাউল ল'বলৈ গৈ আছোঁ তিনিজনে ৰাস্তাৰ ভিউ চাওক এতিয়া সন্ধিয়াৰ ভিউ আহি আছে ৰাস্তা এনেকৈ আমি গৈ আছোঁ এতিয়া দোকানত গাইছ আমি বজাৰৰ পৰা আহিলোঁ বজাৰত ব্লগ নবনালোঁ ডাইৰেক্ট আহিলোঁ আমি মাছ আনিলোঁ বজাৰৰ পৰা চাউল আৰু আনিলোঁ তেল এইটো মাছ আনিলোঁ অকল ½ কিলো 50 টকাৰে আনিলোঁ চেম মাছ এইটো মাছটো আনিলোঁ ওকে আমি এতিয়া চাফা কৰিম পিছত বনাম আজিৰ ভিডিঅ'টো যদি ভাল লাগে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু এনেকৈ ছাপোৰ্ট কৰি যাবলৈ নাপাহৰিব আজিলৈ টাটা